সংকিত হৈছে যদিও ইয়াত কিছু বেছি পৰিমাণৰ উৎসৱ উদ্দীপনা দেখা পোৱা গৈছে। নিশ্চিতভাৱে আচলতে প্ৰতি বছৰ আচলতে এই অঞ্চলত এই নদী সকলোৱে আচলতে গৰু গা ধুৱে আৰু গৰু গা ধোৱা গৰু শ্ৰীবৃদ্ধিৰ কাৰণে আচলতে চাহ ছটিওৱা হয়, লাও খা বেঙেনা খা, যদি এবাৰ গাই দিয়ে আপুনি। হয়, এয়া আমাৰ পৰম্পৰাগত অনুসৰি আমাৰ গৰুক শ্ৰীবৃদ্ধিৰ কাৰণে আজিৰ দিনটোত গৰুক মাহ হালধিৰে গা ধুৱায়, তাত আপোনাৰ তেলিচাৰে গা ধুৱাই আজি তেওঁলোকে আমাৰ সমূহ অসমবাসী ৰাইজ তথা মাজুলীবাসী ৰাইজেও আজি আমাৰ গৰু শ্ৰীবৃদ্ধিৰ কাৰণে ইয়াত বিভিন্ন ধৰণৰ চাট সাজি তৈয়াৰ কৰি ইয়াত লাও বেঙেনা আপোনাৰ কেতুৰী হালধিকে আদি কৰি তিয়ঁহ এইবিলাক গৰুৰ গালৈ ছটিয়াই গৰুক শ্ৰীবৃদ্ধিৰ কাৰণে আজি ইয়াত সমূহ ৰাইজ উপনীত হৈছে। সেয়েহে আমি সমূহ ৰাইজে আমি গৰু বিহুটো অতি উলহ মালহেৰে পালন কৰিবলৈ আমি আগবাঢ়ো। এবাৰ যদি গাই দিয়ে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাখি অতি মাখি পাত মাখি মৰে জাক জাক, মাৰে সৰু বাপেৰে সৰু তই হবি বৰ বৰ গৰু, এইবিলাক আমাৰ অসমীয়া পৰম্পৰাত এইবিলাক যিহেতু আমাৰ গৰু গা ধুৱাওঁতে যিহেতু প্ৰচলিত, সেয়েহে আমি সমূহ ৰাইজে এইদৰেই আমি পৰম্পৰা অনুসৰি আমাৰ এই কাৰ্যটি ৰূপায়ণ কৰোঁ। সকলো ডেকা আছে, বিহু হ'ব নাই? হ'ব, বিহু হ'ব। যদি এটা বিহু হয় সৰু দৰ্শকসকলৰ বাবে অ' জানো অতি কৈছে নেহৰ মুগাৰে মহুৰা, ঐ অতি কৈছে নে হৰৈ মাকো, তাতো কৈছে নেহৰ বহাগৰ বিহু, ঐ নাপাতি কেনে কৈ থাকো, এই পাহাৰ বগাই বগাই চেনিমাই কপৌফুল আনিছো, পাহাৰ বগাই বগাই চেনিমাই কপৌফুল আনিলো, চেনিমাই খোপাতে খোপাতে গুদি দিম বুলি, মাৰ ফাঁকি দিম চেনিমাই চেনিমাই বিহুলৈ আহিলি, মাৰ ফাঁকি দিম চেনিমাই বিহুলৈ আহিলি, চেনিমাই চেৰেকি চেৰেকি আনুগৈ বুলি, পানী পাই বাঢ়িলে পানীৰে ক'লে মোৰ নাচনী, মোৰ নাচনী, পানী নোপাই বাঢ়িলে পানী নোপাই বাঢ়িলে মেটেকা। কি কৰিছ যদি গাব নাজানো দাঙি দে এখন দাঙি দে মোলে কা বিহু নাচিম ঢোল চোলা নিছে না এই গৌল এই বাবু কব হালি 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 এই চালত আছে এই দিব ইউটিউবৰ চেনেল এখনৰ তাত যাব সেইটো কাৰণে হয় আমি এই সুযোগতে আমি 24 লাইভক আমি অসমবাসী ৰাইজক আমি এই চেনেলৰ জৰিয়তে আমি মাজুলীবাসী ৰাইজে আজি বাপুতি সাহোন আমাৰ যি গৰু বিহু উদযাপন কৰা হৈছে এই স্থলীৰ পৰা আমি সমূহ ৰাইজক আমি বিহু ওলগ জনাইছোঁ।
আজি পৰম্পৰাগতভাৱে আমাৰ মাজুলীবাসী ৰাইজে অসমৰ লগতে আমাৰ যি গৰু গা ধোৱাৰ পৰম্পৰা গৰু বিহু আজি সমূহ ৰাইজ ইয়াত ডেকা দিতেৰী বুঢ়া বুঢ়ীকে আদি কৰি সমূহ সমবেত হৈ ইয়াত উলহ মালহে ইয়াত গৰুক গা ধুৱাইছে গোধন শ্ৰীবৃদ্ধিৰ বাবে আৰু ইয়াতে ঘৰতে মাহ হালধিৰে গা নোৱাই ধুৱাই ইয়াত যি কাৰ্য ৰূপায়ণ কৰিছে এই কাৰ্যটি আমি বৰ্তমান সময়ত হয় ৰাতিপুৱা এইখিনি লাও খা বাগিজা মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু এনেধৰণৰ বহুতো মানে আমাৰ অসমীয়া সমাজত গৰু গা ধুৱাওঁতে বহুতো হেৰি আছে আমি এইদৰে আমি গৰুক গা নোৱাইছোঁ ধুৱাইছোঁ আৰু আমি গোধন শ্ৰীবৃদ্ধি কামনা কৰিছোঁ কিনো চ'ত মহীয়া বিহুতি আহিলে ঐ গছে বনে সলালে